খুব ভাল লাগে যে আমাৰ যেনেকৈ পিটিআৰৰ চিফ বড়ো ছাৰ আৰু অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ প্ৰতি চকু ৰাখি পেলাই যে আমাক এপইণ্টমেণ্ট কৰিলে ইয়াৰ কাৰণে আমি পোনপ্ৰথমতে ধন্যবাদ যাচিছোঁ। আশা কৰিছোঁ যেনেকৈ সংবিধানত আছে সেইখিনিত সংবিধানত থাকি পেলাই কাম কৰি যাম ভাবিছোঁ। এইটো এতিয়ালৈকে ডিপাৰ্টমেণ্ট ৱাইজ আমাক ডিক্লেৰেশ্যন দিয়া নাই। নিশ্চয় সিদ্ধান্ত হ'ব য'ত আমি কোৱালিটি আছে নিশ্চয় আমাক এনেকুৱাই এপইণ্টমেণ্ট বা ডিপাৰ্টমেণ্টটো দিব বুলি আশা কৰিছোঁ। 13 নম্বৰ সমষ্টিৰ পৰা আপুনি প্ৰথম ইএম হ'ব, আপোনাৰ বহুত কৰিব লগা কাম থাকিব, কেনেধৰণৰ কৰিব? হয় নিশ্চয়, আমি ক'ব গ'লে 19 years হ'ল আমি PTC গঠন কৰাৰ পিছত পৰা আমি ইএম পোৱা নাই, কিন্তু এবাৰ আমাৰ UPPL চৰকাৰ বা এলায়েন্স NDA চৰকাৰে 13 নম্বৰক ইএম দিলে। ইয়াৰ কাৰণে প্ৰত্যেক ৰাইজ খুব ভাল পাইছে, আনন্দিত। আৰু নিশ্চয় আমাৰ ইয়াত 13 নম্বৰ চেৰাঙত কৰিব লগা বহুত কাম আছে। যেনেকৈ বা যিমান ডিপাৰ্টমেণ্ট ৱাইজত কাম থাকে সেইবিলাকে আমি কৰিব পাৰোঁ। নিশ্চয় আমাৰ প্ৰধান CM প্ৰমোদ বড়ো ছাৰ আছে, নিশ্চয় সহায় কৰিব আৰু গাইড কৰিব। Thank you.